সকলোকে স্বাগতম জনাইছো জানুৱা হক ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লে। আজি আলোচনা কৰিম ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড সাৰ্টিফিকেটখন ক'ত পাবা, ডকুমেণ্ট কি লাগিব, লগতে আলোচনা কৰিম ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড সাৰ্টিফিকেটখন লৈ ক'ত যাব লাগিব, কিদৰে স্কুটি লাভ কৰিবা, সকলোখিনি গম পাবা এই ভিডিঅ'টোৰ দ্বাৰা। যদি ভিডিঅ'টো লাইক কৰা নাই সকলোৱে লাইক এটা কৰি দিয়া। এতিয়া আলোচনা কৰিম ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড সাৰ্টিফিকেটখন ক'ত পাবা। এই সাৰ্টিফিকেটখন পালেহে তোমালোকে স্কুটি লাভ কৰিবা। প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ ফালৰ পৰা যি স্কুটি লাভ কৰিব, সেই স্কুটি পাবৰ কাৰণে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড সাৰ্টিফিকেটখন প্ৰদান কৰা হয়। এই এৱাৰ্ড নাইবা এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটখন পালেহে তোমালোকে স্কুটি লাভ কৰিবা। তোমালোকৰ নামটো যোনখন কলেজত আহিছে সেই কলেজৰ পৰা মাতিব তোমালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। তোমালোকে যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাবা, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পাছত তোমালোকক সেই কলেজৰ পৰা এখন সাৰ্টিফিকেট দিব, ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড। এই ডকুমেণ্ট যেতিয়া ভেৰিফিকেশ্যন হ'ব তাৰপিছত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড সাৰ্টিফিকেটখন সেই যোনখন কলেজত ভেৰিফিকেশ্যন কৰিবলৈ গৈছা তাত সেই ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড সাৰ্টিফিকেটখন দিয়া হ'ব। তোমালোকে কোনটো ডিলাৰৰ পৰা স্কুটি লাভ কৰিবা গম পাই যাবা, নাইবা মই হ'লেও তোমালোকক জনাই দিম কোনটো ডিলাৰৰ পৰা স্কুটি লাভ কৰিবা। এতিয়া তোমালোকক ডিলাৰৰ পৰা কণ্টেক্ট কৰিব। তোমালোকে যোনটো ফোন নাম্বাৰ দিছিলা তাত মেছেজ নাইবা ফোন কৰিব, ডিলাৰত আহি ডকুমেণ্ট ছাবমিট কৰিব লাগে বুলি। তোমালোকে ডিলাৰত গৈ ডকুমেণ্টবোৰ ভেৰিফিকেশ্যন কৰি ছাবমিট কৰি দিবা। লগতে ডিলাৰত এখন ফৰ্ম দিব, সেই ফৰ্মখন ফিল আপ কৰি ডকুমেণ্টৰ লগত তোমালোকৰ সকলোবোৰ ডকুমেণ্ট লৈ যাবা, যি ডকুমেণ্ট লাগে। তাৰপিছত তোমালোকে সেই ফৰ্মখন ফিল আপ কৰি ডিলাৰত সকলোবোৰ ডকুমেণ্ট ছাবমিট কৰি দিবা। মই অলপ আগত তোমালোকক কৈছিলোঁ যোনখন কলেজৰ আণ্ডাৰত তোমালোকৰ নাম আহিছে সেই কলেজত গৈ তোমালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পাছতহে তোমালোকক ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড সাৰ্টিফিকেট নাইবা এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটখন দিয়া হ'ব। ডিলাৰৰ পৰা আকৌ কল কৰিব তোমালোকে যেতিয়া ডিলাৰত যদি তোমালোকৰ ফোন নাম্বাৰটো ভুল হৈ আছে, তোমালোকে ডিলাৰত যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে গৈছিলা তাত তোমালোকে মোবাইল নম্বৰটোৰ বিষয়ে সুধি আহিবা যদি ভুল আহিছে, কাৰণ সেই নম্বৰটোত এটা OTP আহিব। ডিলাৰৰ পৰা ফোন এইকাৰণে কৰিব যে ৰেজিষ্ট্ৰেশ্যন নাইবা ইঞ্চুৰেঞ্চৰ কাৰণে তোমালোকৰ মোবাইলত এটা OTP আহিব। এই OTPটো ডিলাৰৰ কৰ্তৃপক্ষক তোমালোকে দিব লাগিব। OTPটো দিয়া কেইদিনমানৰ পাছত তোমালোকক আকৌ ডিলাৰৰ পৰা কণ্টেক্ট কৰিব স্কুটি ৰিচিভ কৰিবৰ কাৰণে। তোমালোকে ডিলাৰত গৈ স্কুটিখন ৰিচিভ কৰি আনিবগৈ লাগিব। তোমালোকে ডিলাৰলৈ যাওঁতে যোনখন ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড সাৰ্টিফিকেটখন পাইছিলা সেইখন নিব লাগিব, আধাৰ কাৰ্ড নিব লাগিব। তোমালোকৰ যি ডকুমেণ্ট প্ৰয়োজন হয় সকলো লৈ যাব লাগিব। আৰু যোনখন ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড এইখন নিলেহে তোমালোকে স্কুটি লাভ কৰিবা। আৰু তোমালোকে ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চৰ নামত একো পইচা দিব নালাগে, অলৰেডি ডিলাৰসমূহত এই পইচা দিয়া থাকিব। এতিয়া আহিল তোমালোকৰ ডকুমেণ্ট কি লাগিব। ডকুমেণ্টৰ ক্ষেত্ৰত ক'বলৈ গ'লে HS ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব, এডমিট কাৰ্ড লাগিব, HS মাৰ্কশ্বিট লাগিব, HS চাৰ্টিফিকেট লাগিব, আৰু তোমালোকৰ লাগিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডটো প্ৰয়োজন। তোমালোকৰ যিসকলৰ আধাৰ কাৰ্ড নাই আধাৰ কাৰ্ড উলিয়াই ল'বা, আৰু তাৰ পাছত মা বা দেউতাৰ ভোটাৰ ID আৰু আধাৰ কাৰ্ড লগত ৰাখিবা। আকৌ এবাৰ কৈ দিছোঁ, HS ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, HS এডমিট কাৰ্ড, HS চাৰ্টিফিকেট, HS মাৰ্কশ্বিট আৰু আধাৰ কাৰ্ড লাগিব। লগতে পাছপোৰ্ট চাইজৰ ফটো লাগিব, আৰু মা বা দেউতাৰ ভোটাৰ ID আৰু আধাৰ কাৰ্ড লগত ৰাখিবা। আৰু এই সকলোবোৰ দুখনকৈ জেৰক্স কৰি ৰাখিবা। তোমালোকে যোনখন ডিলাৰৰ পৰা স্কুটি লাভ কৰিবা সেইখনত দিব লাগিব, আৰু তোমাৰ নামটো যোনখন কলেজৰ আণ্ডাৰত আহিছে সেই কলেজখনত তোমালোকৰ ডকুমেণ্ট দিব লাগিব। সেইকাৰণে তোমালোকে এই সকলোবোৰ ডকুমেণ্ট দুখনকৈ জেৰক্স কৰি ৰাখিবা। তোমালোকে এতিয়া গম পালা কি প্ৰচেছত প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ ফালৰ পৰা স্কুটি প্ৰদান কৰে, আৰু ডকুমেণ্ট কি লাগে তোমালোকে গম পালা। আৰু কিবা সুধিব থাকিলে কমেণ্ট কৰিবা, মই যিমান পাৰোঁ তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক এটা কৰি দিয়া, আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো এই ধৰণৰ ইনফৰ্মেশ্যনৰ ভিডিঅ'বোৰ তোমালোকে ৰেগুলাৰ পাই থাকিবৰ বাবে।